সেই পাৰ্টনাৰসকল মানে আজি কি বাসন্তী পূজা নে বাসন্তী পূজা চাব আহিছোঁ বাসন্তী পূজা তাৰমানে চাব আহিছোঁ এই ইহঁতৰ মামাহঁতৰ ঘৰৰ ওচৰতে তাকে চাব আহিছোঁ কিনো বাসন্তী পূজা আপোনালোককো অলপ দেখাওঁ আমিও চাওঁ প্ৰথমবাৰ আহিছোঁ তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো হৈছে মন্দিৰৰ গেটটো আৰু তাতে বাসন্তী পূজা হৈছিল ভিতৰত এইটো হৈছে দুৰ্গা মূৰ্তি ইয়াত পাৰ চৰাই এৰি দিয়া হৈছে আৰু শৰাইবোৰ ইয়াতে দিয়া হৈছে এইটো হৈছে সাৰগৰুটোৰ ওচৰতে চাকি বন্তিবোৰ দিয়া হৈছে বাসন্তী পূজাত বোলে বহুত মানুহ হয় কিন্তু এইবাৰ আমি দেৰিকৈ অহাৰ কাৰণে মানুহ বহুত দেখা নাই হ'লেও যথেষ্ট আছে বাৰু মানুহ এয়া হৈছে জেলেপীৰ দোকান আৰু এইবিলাক খেলা মণিহাৰীৰ দোকান ইফালে চব মণিহাৰীৰে দোকান এইবোৰো দাদা পিষ্টল দিলে আগত টকা ডাঙৰ হ'লে মই তোক পিষ্টলৰ কোম্পানী খুলি দিম দে এতিয়া পিষ্টল ল'বা নাংগে এনে পতিলে বেয়া নাপো মোক এইটো পুখুৰীটো হৈছে বাসন্তী পূজাৰ একেবাৰে ওচৰতে থকা পুখুৰীটো